নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আছামিজ মন মিক্সাৰ ইউটিউব চেনেললৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গাহ আৰু গজেন্দ্ৰ সাপৰ পৰা মুক্তি হৈ কলৈ গ'ল তাৰ ওপৰত এটা সুন্দৰ তথ্য। যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ ভাল লাগে, লাইক আৰু কমেণ্ট কৰি দিব। লগতে এনেদৰে বিভিন্ন বিষয়ৰ ভিডিঅ' বা ব্লগছ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব। তেতিয়া মই ভিডিঅ' দিলে আপোনালোকে লাভ কৰিব। আহক এতিয়া আমি আজিৰ মূল ভিডিঅ'লৈ যাওঁ। মোৰ আগৰ ভিডিঅ' এটাত আপোনালোকক কৈছিলোঁ গ্ৰাহ আৰু গজেন্দ্ৰৰ পূৰ্ব জন্মত কোন আছিল আৰু কেনেকৈ কাৰ অভিশাপৰ ফলত গ্ৰাহ আৰু গজেন্দ্ৰ হ'ব লগা হ'ল আৰু কেনেকৈ বিষ্ণুৱে দুয়োকে মুক্তি দিলে। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই, ডিছক্ৰিপশ্যনত তাৰ লিংক পাব, চাই ল'ব পাৰিব। বন্ধুসকল, আজি মই আপোনালোকক ক'ব বিচাৰিছোঁ স্কন্দ পুৰাণ অনুসৰি গ্ৰাহ আৰু গজেন্দ্ৰই ত্ৰিকুট পৰ্বতৰ হ্ৰদত যেতিয়া যুদ্ধ কৰি আছিল, তেতিয়া গজেন্দ্ৰৰ স্তুতিত বিষ্ণু আহি গজেন্দ্ৰক মুক্তি কৰি দুয়োকে সাপৰ পৰা মুক্ত কৰে। তেতিয়া গ্ৰাহ আৰু গজেন্দ্ৰই দুজন সুঠাম পুৰুষৰ ৰূপ লয় আৰু দুয়োজনেই বিষ্ণুৰ ধ্যান ধাৰণা কৰাৰ ফলশ্ৰুতিতেই বৈকুণ্ঠৰ পাৰিষদ কৰি বিষ্ণুৱে লগত লৈ গ'ল। বৈকুণ্ঠত গৈ গজেন্দ্ৰই জয় আৰু গাহে বিজয় নাম লৈ বৈকুণ্ঠৰ দুৱৰী হিচাপে ভগৱান বিষ্ণুৰ সেৱাত বৰ্তি হয়। বহু হাজাৰ বছৰ বৈকুণ্ঠত দুৱৰী হৈ জয় বিজয়ে বিষ্ণুক সেৱা কৰাৰ সুবিধা পাই কিছু অহংকাৰী হৈ পৰে। এদিন বিষ্ণুক লগ কৰিবলৈ ব্ৰহ্মাৰ মানস পুত্ৰ অৰ্থাৎ চাৰিসিদ্ধ আহিছিল। 7খন দুৱাৰ পাৰ হ'ব লগা বৈকুণ্ঠৰ 6খন দুৱাৰ বিনা বাধাই পাৰ হৈ আহি 7ম দুৱাৰ পাওঁতেই তাত থকা জয় বিজয়ে চাৰিসিদ্ধক বাধা প্ৰদান কৰিলে আৰু ভগৱান বিষ্ণুৰ ওচৰত যাবলৈ তেওঁলোকক ৰাস্তা এৰি নিদিলে। তেতিয়া চাৰিসিদ্ধই খঙত জয় বিজয়ক মৰ্ত্যত গৈ জন্ম ল'বলৈ অভিশাপ দিয়ে। জয় বিজয়ে লগে লগে চাৰিসিদ্ধৰ ওচৰত অভিশাপৰ পৰা মুক্ত কৰিবলৈ প্ৰাৰ্থনা কৰিলে আৰু তেওঁলোকৰ ভুলৰ বাবে ক্ষমা খুজিলে। কথা ভীষণ দেখি বিষ্ণু নিজে তেওঁলোকৰ ওচৰলৈ আহিল আৰু চাৰিসিদ্ধক প্ৰণাম জনাই জয় বিজয়ৰ শাস্তি অলপ কমাবলৈ অনুৰোধ জনালে। তেতিয়া চাৰিসিদ্ধই ক'লে, এই অভিশাপ 3টা জন্মৰ বাবে থাকিব আৰু 3টা জন্মৰ পিছত পুনৰ বৈকুণ্ঠৰ পাৰিষদ হৈ ইয়ালৈ ঘূৰি আহিবা আৰু পুনৰ বিষ্ণুৰ সেৱাত বৰ্তি হ'বা। জয় বিজয় তেতিয়া ভগৱান বিষ্ণুক ক'লে, আমি মৰ্ত্যত যি 3টা জন্ম ল'ম, সেই 3টা জন্মতেই আপোনাৰ হাতত মৃত্যু হ'ব বিচাৰোঁ। বিষ্ণুৱে সেয়া মান্তি হ'ল আৰু দুয়োকে সেইটো বৰদান হিচাপে দিলে। জয় বিজয় মৰ্ত্যত প্ৰথম জন্ম হিচাপে হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ হৈ জন্ম ল'লে। হিৰণ্যকশিপুৰক বিষ্ণুৱে নৰসিংহৰ ৰূপ লৈ আৰু হিৰণ্যাক্ষক বৰাহ ৰূপত বধ কৰিলে। আকৌ সেই জয় বিজয়ে মৰ্ত্যত দ্বিতীয় জন্মত ত্ৰেতা যুগত ৰাৱণ আৰু কুম্ভকৰ্ণ হৈ জন্ম লয়, যাক বিষ্ণুৰ অৱতাৰ শ্ৰীৰামে বধ কৰিলে। আৰু শেষৰ জন্মত দ্বাপৰ যুগত শিশুপাল আৰু দন্ত্ৰবক্ৰ নামে জন্ম লয়। সেই জন্মতো কৃষ্ণৰূপী বিষ্ণুৱে দুয়োকে বধ কৰে আৰু চাৰিসিদ্ধৰ দ্বাৰা পোৱা অভিশাপৰ পৰা জয় বিজয় মুক্ত হয়। এয়াই আছিল গ্ৰাহ আৰু গজেন্দ্ৰৰ পিছৰ জন্মৰ সম্পূৰ্ণ বিৱৰণ। ভিডিঅ'টো কেনেকৈ পালে আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব। নতুন এটা ভিডিঅ' অহালৈকে আজিলৈ বাই বাই।